নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বছৰটোলৈ কুশল মংগল কামনা কৰি বহাগ মাহতে ঘৰতে সৰুকৈ এভাগি শৰাই আগবঢ়োৱা হৈছিল। তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া নামতিলৈ আৰু পাঠকীলৈ দুভাগ ভোজনী সজোৱা হৈ গ'ল আৰু এতিয়া ভকত আহি পাইছেহি। ইফালে বাৰাণ্ডাতে নামভাগ ল'বলৈ যো-জা কৰা হৈছে আৰু এয়া গোসাঁই গাদৰিবৰ বাবে বন্তি জ্বলাই দিব। ভকত অহাত মোক আকৌ মিঠৈৰ বাবে গুৰ কাটিবলৈ লগালে আৰু এইপিনেও ফল মূল কটাত ব্যস্ত। মোৰ গুৰ কাটি খোৱাত তেওঁ আকৌ মিঠৈ বনাত ব্যস্ত হৈ পৰিল। আৰু এয়া পায়সৰ বাবে পাছফালে প্ৰস্তুতি। নামৰ বাবে মায়ে আকৌ ঠাই মোচাত ব্যস্ত। ধাৰি পাৰি আমিও লাইনত বহি নামৰ বাবে সাজু। নাম শেষ হ'ল আৰু পাঠো শেষ হ'ল আৰু এয়া প্ৰসাদ বিতৰণ পৰ্ব চলি আছে আৰু এওঁক চিনি পাইছে, এওঁ হৈছে প্ৰণামী। মায়ে ভকতৰ বিদায়ৰ বাবে তামোল কটাত লাগিলে আৰু এয়া ভকতেও নিজৰ কৰ্তব্য সামৰি ঘৰলৈ যাবলৈ ওলাইছে। আৰু এয়া ভকতসকল যোৱাৰ পাছৰ অৱস্থা দেখিছেনে, গোটেই কলপাত। মিঠৈ বনাওঁতে পিঠাগুড়ি সৰহ হোৱাৰ বাবে এক্সট্ৰাকৈ অলপ থৈ দিবলৈ দিছিল আৰু সেইখিনিয়ে ভণ্টিয়ে মই ভাবিলোঁ নিমখ পিঠা বনাওঁ। খুব টেষ্টি হৈছিল যিহেতু এইখিনি ঢেঁকীত খুন্দা। ভকতৰ বিদায়ৰ পিছত আমিও ইয়াক ফ্ৰেছ হৈ ল'লোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম। বাই বাই।